এটা কমপ্লিমেণ্ট বা এটা মন্তব্য সেইটো প্ৰখ্যাত ব্যক্তিৰ হ'ব লাগিব তেনেকুৱা মন্তব্য এটা ইউনিভাৰ্চিটিৰ চাৰ্টিফিকেট এখনতকৈও বেছি মূল্যৱান হ'ব পাৰে কেতিয়াবা কমপ্লিমেণ্ট কেতিয়াবা চাৰ্টিফিকেট এখনতকৈ মূল্যৱান কেনেকুৱা কমপ্লিমেণ্ট হয় ভাৰতবৰ্ষৰ এগৰাকী প্ৰখ্যাত সংগীত শিল্পী যাক মুকুটবিহীন সম্ৰাজ্ঞী বুলি ক'ব পাৰি আশা ভোছলে অলপতে উত্তৰ পূবৰ এগৰাকী শিশু ছিংগিং ষ্টাৰৰ ওপৰত এনেকুৱা এটা কমপ্লিমেণ্ট আগবঢ়ালে কোন হ'ব পাৰে উত্তৰ পূবৰ সেয়া শিশু ষ্টাৰ তেওঁ হ'ল জেটছেন লামাক আশা ভোছলে ছটা ৰফি চাহাব বুলি কৈছিল ছটা ৰফি চাওক মহম্মদ ৰফিৰ লগত তুলনা কৰি দিছে আশা ভোছলে অসমৰ জেটছেন লামাক কাৰণ তাৰ কাৰণ আছে কি কাৰণত ছটা ৰফি বুলি ক'লে যে তেওঁ ৰফি চাহাবে কম কথা কৈছিলে খুব ছফ্ট ভইচ কিন্তু যেতিয়া গান গাবলৈ আৰম্ভ কৰে তেওঁ তেতিয়া একেবাৰে উদাত্ত মানে আৰু গানবিলাক মানে উদাত্ত কণ্ঠে নিগৰাই ঠিক তেনেদৰে উত্তৰ পূবৰ ছিকিমৰ জেটছেন লামাও তেনেকুৱা খুব ছফ্ট ভইচ কিন্তু যেতিয়া তেওঁ গান গাবলৈ ধৰে নহয় একেবাৰে মেজিকৰ সৃষ্টি কৰি দিয়ে গতিকে সেই যিটো জেটছেন লামাৰ ওপৰত আশা ভোছলে যিটো কমপ্লিমেণ্ট এইটো খুব মানে সাংঘাতিক ডাঙৰ কমপ্লিমেণ্ট মই ভাবোঁ জেটছেনৰ জীৱনত এক ডাঙৰ এটা উপহাৰ জেটছেনে কিবা কাৰণত সাৰেগামা লিটিল চেম্পছৰ উইনাৰ নহ'ব পাৰে কাৰণ এইটো ভোটৰ কথা আছে কিন্তু জেটছেনে আশা ভোছলেৰ পৰা যিটো এটা কমপ্লিমেণ্ট পালে মই ভাবোঁ তেওঁৰ সংগীত জীৱনৰ এইটো যাত্ৰা পথত ই এক ডাঙৰ পুৰস্কাৰ হৈ ৰ'ব গতিকে জেটছেনৰ যিটো কমপ্লিমেণ্ট ছটা ৰফি গতিকে এই যিটো ছটা ৰফি বুলি কোৱা যিটো কমপ্লিমেণ্টটো শুনি আমাৰ ইমান ভাল লাগিছে উত্তৰ পূবৰ মানুহ হিচাপে গতিকে জেটছেন তুমি আগুৱাই যোৱা তোমাৰ লগত ভাৰতৰ কোটি কোটি দৰ্শক আছে আশা ভোছলেৰ নিচিনা প্ৰখ্যাত সংগীতজ্ঞৰ আশীৰ্বাদ আছে গতিকে এইখিনি কৈয়ে এই ভিডিঅ'টো সামৰিলোঁ